হেল্ল' এভৰিৱান অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি এটা চাটনিৰ ভিডিঅ' দেখুৱাম মই আপোনালোকে নিশ্চয় ঠাণ্ডা দিনত যিকোনো চাটনি খাই পেলাই ভাল লাগে নহয়নে? পদিনা হওক, লাই শাকৰ পাতৰ চাটনি হওক, পালেং শাকৰ পাতৰ চাটনি হওক। মই আজি আপোনালোকক দুপৰ টেঙাৰ পাতৰ চাটনি এখন বনাই দেখুৱাম আৰু আপোনালোকে চাব দেই। এয়া মই দুপৰ টেঙা পাতখিনি বাৰীৰ পৰা ছিঙি আনি পেলাই ধুই পেলাই তাৰ শিপাবোৰ ঠাৰিবোৰ ছিঙি পেলাই মই মিক্সাৰ জাৰটোত ভৰাই দিছোঁ। এই ধৰণে ঠাণ্ডা দিনত দুপৰ টেঙা পাতৰ চাটনি ধনিয়াৰ লগত কেঁচা জলকীয়া নহৰু দি পেলাই আপোনালোকে এই ধৰণে পিচি পেলাই চাটনি ভাতৰ লগত খাবচোন। গৰম ভাতৰ লগত খুব বেছি ভাল লাগে। এয়া মই ঠাৰিবোৰ ছিঙি পেলাই মিক্সাৰ জাৰটোত ভৰাই দিছোঁ আৰু তাৰ পাছতে মই পেষ্টটো বনাম চাটনি মিক্সিটোত পিচি পেলাই। চাটনিখন খাই খুব ভাল লাগে। আপোনালোকে নিশ্চয় খাইছে। আৰু পদিনা থাকিলে তাত পদিনাও অন্য কিবাও মিলাই দিব পাৰে, যেনেকৈ পালেং শাকৰ পাত বা পদিনা এই ধৰণে মিলাই দিব। এয়া তাতে মই নহৰু দিছোঁ, নহৰু অকণমান সৰহকৈ দিব লাগে, আৰু কেঁচা জলকীয়া আৰু নিমখ দিছোঁ। এয়া দি পেলাই মই এতিয়া আপোনালোকক পেষ্টটো বনাম মিক্সিত পিচি পেলাই। এয়া মই পিচি আনিলোঁ। চাওক ইমান মিহি হৈছে, ইমান ধুনীয়া হৈছে দেখিবলৈ। যিমান দেখিবলৈ ধুনীয়া হৈছে খায়ো সিমানেই ভাল লাগে। আৰু আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীক খুৱাব। আৰু দুপৰ টেঙাৰ পাতে মানুহৰ পেটটো ভাল কৰে। কেতিয়াবা আমাৰ যদি বদহজমি বা কেনেকুৱা ধৰণৰ কিবা পেটৰ অসুখ হয়, দুপৰ টেঙা পাতৰ চাটনি খুৱাবচোন, পেটটো খুব ভাল হয় আৰু মানুহৰ শৰীৰটো ভাল লাগে। এই ধৰণে আপোনালোকে খুৱাব। মোৰ চাটনিখন আজি কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যদি আপুনি নতুন হয়। বেল আইকনটো বজাই অল কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, বাই বাই।